আমাৰ এই সৰুপথাৰ থানা ৰোডৰ এইখিনি গোটেই ৰেলৱে মাটিয়ে আছিলে। সৰুপথাৰৰ উন্নয়নৰ হকে এতিয়া আমাৰ সৰুপথাৰত কিবা ৰেলৱে ষ্টেচনৰ কিবা উন্নয়ন হ'ব, ব্ৰিজ হ'ব। তাৰ কাৰণে আমাক ইতিমধ্যে GC মহোদয়ে কৈছিলে খালী কৰি দিবৰ কাৰণে, অন্যথা উচ্ছেদ অভিযান আৰম্ভ হ'ব। ইয়াত ৰাইজে সকলোৱে খালী কৰি আছে আৰু কেইদিনমান আছে, মই এতিয়াও কৰা নাই, কালি পৰহিৰ পৰা ময়ো কৰিম। কিন্তু এয়া মোৰ ইয়াত কোন কেনেকুৱা কিমান বছৰ আছে মই নাজানো, হয়তো কিছুমান নতুন মানুহো আছে আৰু কিছুমান পুৰণা মানুহো আছে। মোৰ কিন্তু এইটো জন্মভেটি হয়, ইয়াতে মোৰ জন্ম হৈছিল। ইয়াৰ পৰা শিক্ষা দীক্ষা কৰি আৰু অভাৱৰ অন্তৰৰ কাৰণে বেছি পঢ়া শুনা কৰিব নোৱাৰিলোঁ আৰু ইয়াত সৰু সুৰা এটা ব্যৱসায় কৰি আছোঁ, চাইনবোৰ্ড বেনাৰ লিখা। ইতিমধ্যে চবে ৰাইজে ভাঙিছে, মই এতিয়াও ভঙা নাই, ভাঙিম। ইয়াত কোনো অলপ দুখ লাগিছে যদিও বেয়াও লগা নাই, যিহেতু সৰুপথাৰ উন্নয়ন হ'ব, সেইটো ভাল কথা। কিন্তু এটা আশা কৰিছোঁ, ইয়াত যিসকল দোকানী আছিলে প্ৰায়সকলে দোকানবিলাক য'ত ত'ত লৈছে, ব্যক্তিগতভাৱে ভাড়া লৈছে। সেইবিলাক দোকানৰ অধিক মূল্য 3 লাখ টকা চিকিউৰিটি, মাহত প্ৰায় 3000-2000 টকা ভাড়া। এইখিনি অতিৰিক্ত মূল্যত মই বা মোৰ নিচিনা মানুহে ল'ব পৰা ক্ষমতাত নাই, আমাৰ সামৰ্থ্য নাই। গতিকে আশা কৰিছোঁ চৰকাৰৰ উন্নয়নমূলক কামত আমি বাধা দিব বিচৰা নাই। আৰু ইয়াত কিছুমান ৰাইজে হয়তো 10-12জন মানুহে দিছে, কিবা পিটিশ্যন দাখিল কৰিছে। গতিকে তেওঁলোকৰ যদি কি হয় মই নাজানো, যদি তেওঁলোকৰ থাকি যায়, আমাৰ যদি ভাঙি দিয়ে, আমি নিজে নিজে ভাঙি আছোঁ সৰুপথাৰ উন্নয়নৰ হকে। যদি আমাৰ আকৌ ভাঙি যায়, কাৰণ এই 2012 চনত এবাৰ ইয়াত এফেকশ্যন হৈছিল, তাতে 3খনমান দোকান প্ৰায় 10 বছৰমান পাছতহে এইবাৰ উচ্ছেদ হৈছে। 23 চনত, 2012 চনত যিবিলাক উচ্ছেদ হ'ল তাত কোনো কাম হোৱা নাছিলে, কিন্তু এইখিনি এনেই উচ্ছেদ কৰি দিলে। গতিকে মই ভাবোঁ এতিয়া আমাৰ ৰাইজে 90% নিজে নিজে উচ্ছেদ কৰি দিছে, মানে ভাঙি দিছে। উচ্ছেদ অভিযান হোৱাৰ আগতে খালী কৰি দিছে দোকানসমূহ। তেওঁ অতি সোনকালে কামখিনি আগবাঢ়ক, তাৰ কাৰণে আমি ভাল, সৰুপথাৰ উন্নয়ন হ'ব। আৰু যিসকলে দোকান লৈছে, বহুতে লোৱা নাই। মই আজি আপোনালোকৰ দ্বাৰা জনাবছোঁ, যিসকলে মোৰ নিচিনা দোকান এটা গৃহ ল'ব পৰা নাই, মই ভাবোঁ আমাৰ পৌৰসভাৰ অধীনত থকা দোকান, বহুতো দোকান বন্ধ হৈ আছে দেখিছোঁ, তাৰে এটা এটা যদি ৰুম দিয়ে বা চৰকাৰী ইয়াত আশে পাশে আৰু অলপ জেগাও আছে, সেইবিলাকত যদি সুবিধা এটা কৰি দিব পাৰে, তেতিয়াহ'লে আমি আৰু বৰ আনন্দিত হ'ম। নহ'লে এই টুকুৰা ৰেলৱে মাটি মোৰ ককা দেউতাই দখল কৰা, আজু ককাই দখল কৰা। তাৰপিছত দেউতা আছিলে, মোৰে এতিয়া ধৰি লওক 44, 44 বছৰ। দেউতাই 60 বছৰ বয়সত ঢুকাইছে আৰু মাটিটো দখল কৰিছিলে ককা দেউতাই। এই বহুত মোৰ জন্মটো বাদ দিয়ক, দেউতাই ইয়াত ল'ৰালিকাল দেউতাই ইয়াত পাৰ কৰিছে। গতিকে দুখ এটা লাগিছে নিশ্চয়, কিন্তু উন্নয়নৰ লগত বাধা দিব বিচৰা নাই। উন্নয়ন হওক, যিহেতু এয়া আমাৰ জন্ম জগা হয় আৰু সৰুপথাৰ উন্নয়ন হ'লে আমাৰো ভাল লাগিব। কিন্তু উচ্ছেদ অভিযান চলোৱাৰ পাছত যাতে বহুদিনৰ কাৰণে ৰৈ নাথাকে, কামখিনি যাতে সোনকালে আগবাঢ়ে, তাৰো কামনা কৰিছোঁ। আৰু শেষত মই এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ নিচিনা যিসকল দুখীয়া দৰিদ্ৰ মানুহৰ ব্যৱসায় প্ৰতিষ্ঠানখিনি ভাঙিছে, এইখিনি যাতে এটা বিহিত ব্যৱস্থা আমাৰ বিধায়ক মহোদয়ে হওক, পৌৰপতি মহোদয়ে হওক, আমাৰ প্ৰশাসন বিভাগেই হওক, এটা যাতে ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে কামনা কৰিছোঁ।